হোজাই জিলাৰ কাকিত লংকা বন বিভাগৰ বৃহৎ সাফল্য 1 লাখৰো অধিক টকা মূল্য বান কাঠৰ কুণ্ডাৰ লগতে এটা কাঠফলা মেচিন জব্দ হোজাই জিলা কাকিত বন বিভাগে এক গোপন সূত্ৰত পম খেলি অভিযান চলায় কাকি টিলা বজাৰ এলেকা আমতলাত সিধা বগীপমা গমাৰিকে ধৰি বহু অবৈধ কাঠৰ কুণ্ডা কোনো অজ্ঞাত লোকে মজুত কৰি ৰাখিছিল বগীপমা গমাৰিকে ধৰি বহু অবৈধ মূল্যৱান কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় আৰু তাৰ লগতে কাঠফলা এটা মেচিন জব্দ কৰাৰ লগতে কাঠকটা এটা হোণ্ডা মেচিন জব্দ কৰিবলৈ সক্ষম হয় লংকাৰ বন বিভাগে পিছত জব্দ কৰা কাঠখিনি কাকি আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ অনা হয় লংকা বন সংমণ্ডল বিষয়াৰ নিৰোধ কৰাৰ নেতৃত্বত এই বৃহৎ সাফল্য উল্লেখ্য যে লামডিং বনাঞ্চলৰ পৰা বন মাফিয়াই মূল্যৱান গছসমূহ কাটি ৰমৰমীয়া ব্যৱসায় চলি অহাটো বিভিন্ন সংবাদ মাধ্যমত বাতৰিত প্ৰকাশ পাই আহিছে লংকাৰ বন বিষয়া নিৰোধ কৰা লংকাত অহা পাছৰে পৰা ভিন্ন প্ৰান্তত অভিযান চলাই মূল্যৱান কাঠৰ কুণ্ডাৰ লগতে কাঠফলা মিলসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে কি ক'ব ছাৰ যোৱা ৰাতি মই খবৰ এটা পাইছিলোঁ যে কাকি বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত আমতলাত এটা অবৈধ কাঠফলা কল চলি আছে ৰাতিপুৱা মই এটা দল গঠন কৰিলোঁ গঠন কৰি আহিলোঁ আহি পেলাই দেখা পালোঁ যে হয় কাঠফলা কলটো চলি থকা অৱস্থাত আমি পাইছোঁ আৰু আমি আহি পোৱাৰ লগে লগে কিছুমান লোক গোট খাই আছিলে গোটেইখিনি পলাই পত্ৰং দিবলৈ সক্ষম হয় কোন জেগা হয় এইটো ছাৰ এইখিনি হ'ল টিলা বজাৰৰ আগত আমতলা এলেকা এইখিনি 1 লাখ টকাৰ আশে পাশে বা তাতকৈ অধিকো হ'ব পাৰে আমি এতিয়া মূল্যায়নটো আমি আৰম্ভ কৰিমহে কিন্তু অনুমান কৰা হৈছে লাখ টকাৰ হয়তো ওপৰতো হ'ব পাৰে বা তেনেকুৱা আশে পাশে মূল্য হ'ব পাৰে এইখিনি ইয়াতে আছে বগীপমা হলদু চিধা গমাৰি এনেকুৱা জাতীয় কাঠ তাৰ লগত আমি কাঠফলা কলটো আমি পাইছোঁ আৰু সচৰাচৰ আমি কৈ থকা যিটো বুলেট মেচিন বা হণ্ডা মেচিন বুলি বহুতে কয় তেনেকুৱা মেচিন এটাও আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ লংকাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট নিউজ নেটৱৰ্ক 24 আছাম